তো হেল্ল' গাইছ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইটিপছ অনলাইনৰ আজি নতুন ভিডিঅ'লৈ। তো গাইছ আপোনালোকে যদি চৰকাৰী লেট্ৰিনৰ বাবে অনলাইন এপ্লাই কৰিছিলে বা চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰিছিলে তেনেহ'লে আপোনাৰ ভাল খবৰ, কাৰণ আপুনি অহাকালি দিনটোত আপোনাৰ বেংক একাউণ্টত 9,000কৈ টকা লাভ কৰিব। চ' এই কথা আমি কোৱা নহয়, এই কথা কৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে। চ' আমাৰ হাতত সেই ভিডিঅ'টো আছে, ভিডিঅ'টো মই প্লে কৰি দি আছোঁ, আপোনালোকে চাই লওক। 1 লাখ হিতাধিকাৰীলৈকে এই ধনৰ প্ৰথম কিস্তি 9,000 টকা আমি বেংক ট্ৰান্সফাৰ যোগে প্ৰেৰণ কৰিছোঁ। আজিৰ দিনটো বেংক বন্ধ আছে, গতিকে সকলোৰে বেংক একাউণ্টত অহাকালি পুঁজিটো ৰিফ্লেক্ট হ'ব। চ' এতিয়া কথা হ'ল কোনসকল মানুহৰ এই যি 9,000 টকা, এই 9,000 টকাকো কালি সোমাব, এই নতুনসকলৰ সোমাব নেকি? এইটো কিন্তু নতুন যি এপ্লাই কৰিছে, নতুনকৈ যিসকলে এপ্লাই কৰিছে সেইসকলৰ বেংক একাউণ্টত কিন্তু এই টকাটো নোসোমায়। এই টকাটো সোমায় যিসকলে আগতেই অলৰেডি এপ্লাই কৰিছিলে আৰু সেইসকলৰ এপ্ৰুভ হৈ গৈছে, সেইসকলৰ বেংক একাউণ্টত কিন্তু 9,000 টকা বা ফাৰ্ষ্ট কিস্তিটো সোমাই যাব। আৰু যিসকলে নতুনকৈ এপ্লাই কৰিছে সেইসকলৰ লিষ্টত নাম আছেনে নাই আপুনি কেনেকৈ চেক কৰিব, এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ গৈ আছোঁ। চ' আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই দিয়ক। চ' চাৰ্চ বাৰত টাইপ কৰিব স্বচ্ছ ভাৰত মিছন। এই ওপৰত যিটো দেখা পাইছে আপুনি এই স্বচ্ছ ভাৰত মিছনত ক্লিক কৰি দিব। আপুনি যেতিয়া এইটো অপশ্যনত ক্লিক কৰি দিব, এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ সন্মুখত ফাৰ্ষ্ট টাইমতে এটা লিংক আহিছে, আপুনি কিন্তু দেখা পাইছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ। চ' আপুনি এইটো অপশ্যনত ক্লিক কৰি দিব লাগিব। আপুনি যেতিয়া এইটো অপশ্যনত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ আহিব, আপুনি অলপ সময় ৱেইট কৰিব। আপোনাৰ কিন্তু এনেকুৱা এটা পেজ আহিব, এনেকুৱা পেজ অহাৰ পাছত আপুনি কি কৰিব, তলফালে স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াতে কিন্তু কেইটামান অপশ্যন দেখা পাইছে। ইয়াতে ক্লিক কৰি মানে এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL, আপুনি এইটো অপশ্যনত ক্লিক কৰি কিন্তু আপুনি নিউলি এইটোৰ কাৰণে বা চৰকাৰী টয়লেটৰ কাৰণে আবেদন কৰিব পাৰিব। চ' মই যোৱা ভিডিঅ'ত দেখুৱাই দিছোঁ কেনেকৈ চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰে। চ' আপুনি সেই ভিডিঅ'টো চাই ল'ব পাৰে, অথবা আৰু আপুনি যদি অলৰেডি এপ্লাই কৰিছে তেনেহ'লে আপোনাৰ লিষ্টত নাম আহিছে নাই আপুনি কেনেকৈ চেক কৰিব, সেইটো হৈছে আপুনি MIS যি অপশ্যন দেখা পাইছে এই MIS অপশ্যনত ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ এনেকুৱা এটা পেজ আহিব, আপুনি কি কৰিব তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে স্ক্ৰল ডাউন কৰাৰ পাছত আপুনি ইয়াতে দেখা পাইছে MR70A চামাৰী অফ এপ্লিকেশ্যন ৰিচিভ ফৰ ISSL ফ্ৰম চিটিজেন। চ' আপুনি এইটো অপশ্যনত ক্লিক কৰি দিব। আপুনি যেতিয়া এইটো অপশ্যনত ক্লিক কৰি দিব তেনেহ'লে তাৰপিছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব লাগিব। তলফালে স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াতে আপোনাৰ ষ্টেটটো চুজ কৰিব লাগিব ইয়াৰ পৰা। চ' আপোনাৰ যিটো ষ্টেট হয় আপুনি চিলেক্ট কৰিব। মই আছাম চিলেক্ট কৰিছোঁ। আছাম চিলেক্ট কৰাৰ পাছত আপুনি স্ক্ৰল ডাউন কৰিব লাগিব, ইয়াৰ পৰা আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো চুজ কৰিব লাগিব। মই ডিষ্ট্ৰিক্টটো চুজ কৰি দিছোঁ। ডিষ্ট্ৰিক্টটো চুজ কৰাৰ পাছত ইয়াৰ পৰা কিন্তু আপুনি আপোনাৰ যি ব্লক আছে সেই ব্লকখন ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। চ' ব্লকখন চিলেক্ট কৰাৰ পাছত আপোনাৰ এনেকৈ এটা পেজ আহিব। চ' আপুনি ইয়াতে দেখা পাব ব্লকখন চিলেক্ট কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ যি লিষ্ট আছে সেই লিষ্টখন ইয়াতে অ'পেন হৈ যাব। ইয়াতে কিন্তু সম্পূৰ্ণ চাব পাৰিছে, ইয়াতে কিন্তু সেই লিষ্টখনত গোটেইখিনি যাৰ যাৰ নাম আছে ইয়াতে কিন্তু আহি গৈছে। চ' আপুনি যদি এইটো এনেকৈ মানে বিচাৰি থকাটো সম্ভৱ নহয়, যিহেতু বহুত। চ' আপুনি এইটোৰ কাৰণে এটা শ্বৰ্টকাট ট্ৰিক বা আপোনাৰ নাম আছে নাই আপুনি চেক কৰিবলৈ এটা শ্বৰ্টকাট ট্ৰিক ইউজ কৰিব পাৰিব। ইয়াতে যে 3 ডট দেখা পাইছে আপুনি 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰি তাৰপিছত তলত দেখা পাব ফাইন ইন এ পেজ, এইটো অপশ্যন যে দেখা পাইছে ফাইন ইন এ পেজ, আপুনি এইটো অপশ্যনত ক্লিক কৰিব। এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত কিন্তু আপুনি এই ফাইন ইন এ পেজত ইয়াৰ পৰা আপুনি যদি চিলেক্ট কৰে, চ' ইয়াতে যদি আপুনি নাম লিখে, নাম লিখি দিয়াৰ পাছত কিন্তু ইয়াতে আহি যাব। আপুনি চাৰ্চ মাৰি দিব, চাৰ্চ মাৰি দিয়াৰ পাছতে কিন্তু ইয়াতে আহি গৈছে, আপুনি চাব পাৰিছে। চ' এইটো মোৰ নাম হয়, মই এপ্লাই কৰিছিলোঁ জাষ্ট আপোনালোকক দেখুৱাৰ কাৰণে। চ' ইয়াতে কিন্তু আহি গৈছে। চ' আপুনিও এনেকৈ এপ্লাই কৰিব পাৰিব। চ' আপুনি যদি এতিয়াও এপ্লাই কৰা নাই বা এপ্লাই কৰিম বুলি ভাবি আছে, চ' মোৰ আগৰ ভিডিঅ'টো চাই কিনে আপুনি এপ্লাই কৰিব পাৰে। সেই ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যন দি ৰাখিছোঁ। আৰু যদি আপুনি অলৰেডি এপ্লাই কৰিছে আপুনি এনেকৈ আপোনাৰ নামটো চেক কৰিব পাৰিব, আপোনাৰ নামটো আছেনে নাই। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। চ' ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।